কি লাভালাভৰ কাৰণে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নাম মেডিকেল কলেজৰ নামৰ পৰা কৰ্তন কৰিলে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজেপি এজেপি চৰকাৰে কেবিনেট বৈঠক পাতি ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম পৰিৱৰ্তন কৰি ৰাইজৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যম যোগে ঘোষণা কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ স্থাপন হৈছিল। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া প্ৰথমগৰাকী অসমীয়া যিজনে ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি আছিল, ৰাষ্ট্ৰপতিৰ পদ অলংকিত কৰিছিল। আমি সকলোৱে তাক লৈ গৌৰৱ কৰোঁ, প্ৰতিজন অসমীয়াই আমি গৌৰৱ কৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি লাভালাভৰ কাৰণে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নাম মেডিকেল কলেজৰ নামৰ পৰা কৰ্তন কৰিলে তাক লৈ অসমৰ ৰাইজে প্ৰশ্ন কৰিছে, জানিব বিচাৰিছে। ইয়াৰ পৰা কি লাভ হ'ব? এই ফখৰুদ্দিন আহমেদ ডাঙৰীয়াৰ নাম কৰ্তন কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমক কি লাভান্বিত কৰিব? ইয়াৰ পৰা অসমীয়াই কি লাভ পাব? অসমীয়া জাতিয়ে কি লাভ পাব? এই কথাবিলাক যোৱাকালি কেবিনেট বৈঠকৰ পিছত প্ৰত্যেকজন অসমীয়াই প্ৰশ্ন কৰিছে। আমিও জানিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কিহৰ কাৰণে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নাম আপুনি কৰ্তন কৰিলে মেডিকেল কলেজৰ পৰা? তাৰ উদ্দেশ্য কি? এই নাম পৰিৱৰ্তন কৰি আপোনালোকে কি বুজাব বিচাৰিছে? আজিৰ তাৰিখত বৰপেটা মেডিকেল কলেজত আপোনালোকে নামকৰণ কৰিছে বৰপেটা মেডিকেল কলেজ। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নামটো থকাৰ লগে লগে কি অসুবিধা হয় তাতে? আজিৰ তাৰিখত আপোনালোকে মেডিকেল কলেজ, ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া মেডিকেল কলেজত যেতিয়া আমি যাওঁ বা ৰোগীসকল যেতিয়া যায়, কিমান চিকিৎসকৰ অভাৱ, কিমান পৰ্যাপ্ত সুবিধা তাত নাই, কিমান দৰৱৰ অভাৱ, ঔষধৰ অভাৱ। কেবিনেট বৈঠক পাতি সিদ্ধান্ত ল'ব লাগিছিল যে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ লগতে অসমৰ সকলো মেডিকেল কলেজৰ যিমান শিক্ষকৰ অভাৱ, ডক্টৰৰ অভাৱ আমি দূৰ কৰিম, আমি নিযুক্তি দিম। আপোনালোকে তাকে নকৰি এই নিৰ্বাচনৰ দিন ঘোষণাৰ মাত্ৰ কিছুদিন বাকী, সেই মুহূৰ্তত এই সিদ্ধান্ত লোৱাটো এটা হিটলাৰী সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে এটা অত্যাচাৰী চৰকাৰ, আপোনালোকৰ সিদ্ধান্তৰ জৰিয়তে আপোনালোকে বুজাই দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, বিজেপি এজেপি চৰকাৰখন যে সাম্প্ৰদায়িক চৰকাৰ, এই কথাবিলাক যোৱাকালি কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে বুজাই দিছে। আমি দাবী কৰিছোঁ যে কেবিনেটৰ সিদ্ধান্ত পৰিৱৰ্তন কৰক, কেবিনেটৰ সিদ্ধান্ত আপোনালোকে বাতিল কৰক। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নামত যে মেডিকেল কলেজ আছে, পূৰ্বৰ পৰা যি চলি আছে তাকে বাহাল ৰাখক, তাৰ কাৰণে দাবী জনাইছোঁ। আপোনালোকৰ এনেকুৱা সিদ্ধান্তৰ জৰিয়তে অসমৰ কোনো লাভ নহয়। নিৰ্বাচন আহি আছে, ক'ৰবাত না ক'ৰবাত গোটৰ আশাত আপোনালোকে কামবোৰ কৰিব বিচাৰি আছে। কিন্তু যিসকলক সন্তুষ্ট আপোনালোকে কৰিব বিচাৰি আছে, আজি সেইসকল মানুহ সন্তুষ্ট নহয় আপোনালোকৰ কাম কাজত। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নামটো গুচাই দি আপোনালোকে ভোট লাভৰ আশাত আছে, এয়া আপোনালোকৰ আশাত চেঁচা পানী পৰিব।
গতিকে মই তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আপোনালোকৰ এনেকুৱা সিদ্ধান্তই কেতিয়াও অসমক আগুৱাই লৈ যাব নোৱাৰে। আপোনালোকে যে নিজ মনৰ এটা সিদ্ধান্ত লৈছে, নিজ মনৰ মানুহ আপোনালোকে তাকে প্ৰকাশ কৰিছে এনেকুৱা সিদ্ধান্তৰ জৰিয়তে। গতিকে আকৌ প্ৰতিজন অসমীয়াই গৌৰৱ কৰে যে আমাৰ অসমীয়াৰ এইখন অসমৰ পৰা ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া গৈ ৰাষ্ট্ৰপতি হৈছিল। এই মানুহজনৰ নাম লৈ আপোনালোকে ৰাজনীতি নকৰিব। চৰকাৰক দাবী জনাইছোঁ, পূৰ্বৰ নাম আপোনালোকে বাহাল ৰাখক। ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াক অপমান নকৰিব। তেখেতক যে অপমান কৰিছে সমগ্ৰ ভাৰতবৰ্ষই চাই আছে। গতিকে আপোনালোকে গণতান্ত্ৰিক দেশত ৰাইজৰ দ্বাৰাই নিৰ্বাচিত চৰকাৰ, যি ইচ্ছা তাকে আপোনালোকে কৰিব নোৱাৰিব। মন গ'লে যি ইচ্ছা তাকে আপোনালোকে কৰিব নোৱাৰিব। আৰু বেছি দিন নাই, এটা মাহ পিছত আৰু এনেকুৱা কেবিনেট আপোনালোকে পাতিব নোৱাৰিব। এটা মাহ পিছত আপোনালোকে সেই চকীৰ পৰা বিদায় ল'ব লাগিব। অসমৰ ৰাইজে আপোনালোকক বিদায় দিব। গতিকে আপোনালোকৰ হাতত হয়তো আৰু কেবিনেট বৈঠক পতাৰ সময় নাই, হয়তো মাত্ৰ এটা কেবিনেট বৈঠক আপোনালোকে পাতিব পাৰিব। গতিকে যেনেকৈ কেবিনেট বৈঠকত ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰ নাম কৰ্তন কৰিছে মেডিকেল কলেজৰ পৰা, নামকৰণৰ পৰা, নেক্সট আকৌ কেবিনেট পাতি অতি সোনকালে আপোনালোকৰ সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰক, তাৰ দাবী জনাইছোঁ।